নাম্বাৰ 1 প্ৰিজম এখনত আয়তক্ষেত্ৰাকাৰ পৃষ্ঠ কেইখন থাকে সো এনসাৰ হৈছে নাম্বাৰ বি 3খন নাম্বাৰ 2 তলত দিয়া ৰাশিবোৰৰ ভিতৰত কোনটো স্কেলাৰ ৰাশি সো এনসাৰ হৈছে নাম্বাৰ ডি ধ্ৰুতি নাম্বাৰ 3 উষ্ণতা স্থিৰ ৰাখি বায়ুৰ চাপ বঢ়ালে শব্দৰ বেগৰ মান কি হয় সো এনসাৰ হৈছে নাম্বাৰ সি একে থাকে নাম্বাৰ 4 আহিত পৰিবাহী টুকুৰা এটাৰ কত আধান জমা হৈ থাকে সো এনসাৰ হৈছে নাম্বাৰ এ পৃষ্ঠভাগত নাম্বাৰ 5 সুষম বেগত গৈ থকা বস্তু এটাৰ কি পৰিৱৰ্তন হৈ থাকে সো এনসাৰ হৈছে নাম্বাৰ ডি স্থান নাম্বাৰ 6 চাৰিটা কাৰ্বনৰ যৌগ বিউটাননত থকা কাৰ্যকৰী মূলকটো কি সো এনসাৰ হৈছে নাম্বাৰ সি কিটন নাম্বাৰ 7 ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে কলা পৰে কিয়নো সো এনসাৰ হৈছে নাম্বাৰ বি ইন্ধন সম্পূৰ্ণৰূপে দহন নহলে নাম্বাৰ 8 প্ৰবাহযুক্ত সলেনয়েড এটাৰ ভিতৰত চুম্বক ক্ষেত্ৰ কি হয় সো এনসাৰ হৈছে নাম্বাৰ ডি সকলো বিন্দুতে একে থাকে নাম্বাৰ 9 পশ্চিম দিশলৈ উৎক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা চুম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিদ্যুৎ হল চুম্বক ক্ষেত্ৰৰ দিক কি হ'ব সো এনসাৰ হৈছে নাম্বাৰ ডি ঊৰ্ধ্বমুখী নাম্বাৰ 10 এটা মৌলই অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উচ্চ গলনাঙ্কৰ যৌগ উৎপন্ন কৰে যৌগটো পানীত দ্ৰৱণীয় সম্ভৱপৰ মৌলটো কি সো এনসাৰ হৈছে নাম্বাৰ এ কেলছিয়াম